নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰবাইদেউসকল প্ৰতি বছৰে বিদ্যালয়ত নতুন নতুন ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি হয় আৰু বৰ্তমান যেহেতু শিক্ষা হেতু চলি আছে আৰু শিক্ষা হেতুৰ জৰিয়তে সকলোখিনি কাম বিদ্যালয়ে কৰিব লগা হৈছে, গতিকে আজিৰ এই ভিডিঅ'টি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব আৰু বহুকেইজন ছাৰবাইদেৱে এই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত সংগতি ৰাখি ভিডিঅ' উপস্থাপন কৰিবলৈ কৈছিল আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। ছাৰবাইদেউসকল এটা নতুন ষ্টুডেণ্ট শিক্ষা হেতুত যেতিয়া এড কৰা হয় আৰু গাইডলাইন অনুসৰি কোৱা হৈছিল কেৱল মাত্ৰ 1 আৰু ক শ্ৰেণীতহে নতুন এড ষ্টুডেণ্ট কৰিব পাৰিব, অন্য ক্লাছত কৰিব নোৱাৰিব। কিন্তু তথাপিও এনেকুৱা কিছুমান বিসংগতি দেখিবলৈ পোৱা গৈছে যে যোৱা বছৰ কোনো ছাত্ৰ বা ছাত্ৰী এখন বিদ্যালয়ত নাছিলে, কিন্তু এইবাৰ পুনৰ আন এখন বিদ্যালয়লৈ গৈ এডমিশ্যন কৰিবলৈ লৈছে আৰু যেতিয়া ড্ৰপ বক্সৰ পৰা সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক ইম্পৰ্ট কৰিব বিচৰা হয় তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ তথ্য বিচাৰি পোৱা নাই। ছাৰবাইদেউসকল এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, আগতে যেতিয়া বিদ্যালয় পৰ্যায়ত শিক্ষা হেতুত এড ষ্টুডেণ্ট কৰা হৈছিল তেতিয়া সেই ষ্টুডেণ্টৰ এপ্ৰুভেলৰ কাৰণে ব্লকলৈ অপেক্ষা কৰিব লগা হৈছিল আৰু ব্লকৰ কনচাৰ্ণ MIS-এ সেই যি ছাত্ৰ বা ছাত্ৰীগৰাকীক এপ্ৰুভেল কৰিব পাৰিছিল। কিন্তু বৰ্তমানে শিক্ষা হেতুত সকলো বিদ্যালয়ৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সেই যি এপ্ৰুভেল শিক্ষা হেতুৰ পৰ্টেলত উপলব্ধ কৰোৱা হৈছে আৰু বিদ্যালয় পৰ্যায়তে বিদ্যালয়ে নিজেই সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক এপ্ৰুভ কৰাব পাৰিব। প্ৰথমেই কেনেকৈ আপুনি এড কৰা ছাত্ৰ বা ছাত্ৰীক আপুনি কেনেকৈ এপ্ৰুভ কৰাব বা কেনেধৰণে এড কৰিব সেই সম্পৰ্কে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ছাৰবাইদেউসকল যেতিয়া আপুনি আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ নেম পাছৱৰ্ড আৰু কেপচা এণ্টাৰ কৰি শিক্ষা হেতু যি পৰ্টেল সেই পৰ্টেল অ'পেন কৰিব, এনেকুৱা এখন পেজ আপোনাক ৰিডাইৰেক্ট কৰিব। আপুনি এই তিনিটা ডট টাচ কৰিব। টাচ কৰাৰ পাছত আপুনি যিহেতু ষ্টুডেণ্টৰ কাম কৰিব, গতিকে ষ্টুডেণ্টক এড ষ্টুডেণ্ট কৰিব, গতিকে ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। তাৰ পাছত যাব ষ্টুডেণ্ট লিষ্টিঙত। ষ্টুডেণ্ট লিষ্টিঙত যোৱাৰ পাছত এই অংশখিনি দেখা পাইছে এড ষ্টুডেণ্ট, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পপ আপ আপোনাক দেখাব, আপুনি এই অংশখিনি চুব। ঠিক তেনেকৈ এই চাৰিটা যি অপশ্যন জেনেৰেল ইনফৰমেশ্যন, এনৰলমেণ্ট ডিটেইলছ, ফেচিলিটিজ এণ্ড আদাৰ ডিটেইলছ অফ দ্য ষ্টুডেণ্ট বেংক একাউণ্ট পূৰ কৰাৰ পাছত আপুনি এই ছাত্ৰ বা ছাত্ৰীগৰাকীক আপুনি এপ্ৰুভ কৰাব লাগিব। আপুনি সেই যে এণ্টাৰ কৰিছিল ছাত্ৰটোক বা ছাত্ৰীগৰাকীক এড ষ্টুডেণ্ট কৰিছিলে তাক এপ্ৰুভ কৰিবলৈ হ'লে আপুনি যাব লাগিব ষ্টুডেণ্ট মেনেজমেণ্টত গৈ এই অংশখিনিত যদি আপুনি তললৈ যায়, এই অংশখিনিত দেখা পাইছে নিউ ষ্টুডেণ্ট এপ্ৰুভেল, অৰ্থাৎ যিহেতুকে আপুনি ছাত্ৰ বা ছাত্ৰীগৰাকীক এপ্ৰুভেল কৰিব, গতিকে নিউ ষ্টুডেণ্ট এপ্ৰুভেলত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত সেই যে আপুনি এড ষ্টুডেণ্ট কৰিছিলে, নতুন ছাত্ৰ বা ছাত্ৰীগৰাকীক এনৰল কৰাইছিলে, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ডিটেইলছ আপুনি এই অংশখিনি দেখিবলৈ পাব। ইয়াত এপ্ৰুভ আৰু ৰিজেক্ট দেখা পাব। আপুনি এপ্ৰুভত ক্লিক কৰাৰ লগে লগে সেই বা ছাত্ৰ বা ছাত্ৰীগৰাকী আপোনাৰ বিদ্যালয়ৰ বিপৰীতে শিক্ষা হেতুত আপলোড হৈ যাব। ছাৰবাইদেউসকল এনেকৈ আপুনি আপোনাৰ বিদ্যালয়ত এড ষ্টুডেণ্ট কৰিব পাৰিব শিক্ষা হেতুত। আৰু যদিও কোৱা হৈছিলে 1 আৰু ক শ্ৰেণীহে কাৰণেহে কেৱল মাত্ৰ এই কামটো প্ৰযোজ্য হ'ব, তথাপিও বিভিন্ন ধৰণৰ কোনো ক্লাছত অসুবিধাৰ কাৰণে বিদ্যালয় কৰিছে, গতিকে এনেধৰণেৰে কৰিব পাৰিব যিয়ে আপোনালোকক উপকৃত কৰিব। আৰু আগতেই উল্লেখ কৰিছোঁ বহুকেইজন শ্ৰদ্ধাৰ ছাৰবাইদেউসকলে এই বিষয়ে ভিডিঅ' উপস্থাপন কৰিবলৈ কৈছিল আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু হয়তো আপোনালোকেও এই বিষয়বস্তুটো জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। এইখিনিতে উল্লেখ কৰিব খুজিম ছাৰবাইদেউসকল, যদি ভিডিঅ'টি উপস্থাপন ভাল পালে যদি সম্ভৱ হয় আগলৈ শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।